মই আইনাৰ সন্মুখত থিয় হৈ মোৰ শুকান চেহেৰাটোলৈ চাই আছিলোঁ। চকুৰ তলত অলপ অলপ কলা দাগ পৰিছে। মূৰৰ চুলিবোৰো বগা হ'বলৈ আৰম্ভ কৰিছিল আৰু শৰীৰৰ ৰংটো এনেকুৱা হৈ পৰিছিল যে আইনাৰ সন্মুখত থিয় হ'লেই মোৰ হৃদয়খন বিচলিত হৈ গৈছিল। মই বৰ শকত হৈ পৰিছিলোঁ। এতিয়া মোৰ ৰুমত আঁৰি থোৱা ফটোবোৰত মই নিজকে চিনি নাপাওঁ। মই সকলো সময়তে চিন্তাত ডুবি আছিলোঁ, কাৰণ মোৰ বয়সৰ প্ৰায় সকলো ছোৱালীৰে বিয়া হৈ গৈছিল আৰু মই এতিয়াও কুমাৰী হৈ থাকিলোঁ। মোৰ মায়ে মুখেৰে একো নকলেও মই জানো যে তেওঁ ভিতৰি মোৰ বাবে বহুত চিন্তিত আছিল। মই আইনাখনৰ সন্মুখতে থিয় হৈ আছিলোঁ। তেতিয়াই বৌয়ে মতা শুনিলোঁ। বৌয়ে ক'লে, ৰেখা আহা, চাহ হৈ গৈছে, সকলোৱে একেলগে বহি খাওঁ। মই বৌৰ লগত ওলাই আহিলোঁ। বৌয়ে বৰ বেগেৰে খোজকাঢ়ে আৰু মই লেঙেৰাই খোজকাঢ়িছিলোঁ। মই লাহে লাহে খোজ কঢ়া দেখি বৌয়ে হাঁহি হাঁহি ক'লে, তোমাৰ ভতিজা 2 বছৰ হোৱাৰ পৰাই মোৰ সকলো কাম খৰখেদাকৈ কৰা অভ্যাস হৈ পৰিছে। আহা, মোৰ হাতত ধৰা। বৌয়ে মোৰ হাতত ধৰি খোজ কঢ়াই লৈ গ'ল। মই খোজকাঢ়ি গৈ থাকোঁতে ক'লোঁ, বৌ, তুমি মোতকৈ 6 মাহ সৰু, নহয়নে? বৌয়ে মূৰ জোকাৰিলে। তাৰপিছত মই ক'লোঁ যে তোমাৰ বিয়া হৈ যোৱা ইতিমধ্যে 5 বছৰ হৈ গৈছে, কাৰণ তুমি বৰ ধুনীয়া। চোৱা, আজিলৈকে মই মা দেউতাৰ ওপৰত বোজা হৈ আছোঁ, কাৰণ মই লেঙেৰী, লগতে মতিও। বৌয়ে খঙেৰে ক'লে, মুখ বন্ধ কৰা ৰেখা, এনেকুৱা কথা নক'বা। ভগৱানে সকলো ঠিক কৰি দিব, একেবাৰে চিন্তা নকৰিবা, তেওঁ তোমাৰ বাবে এজন ভাল স্বামী বিচাৰি দিব। মই নিমাত হৈ পৰিলোঁ। সন্ধিয়া মই মোৰ ৰুমত বহি ৰামায়ণ পঢ়ি আছিলোঁ। মোৰ বৌয়ে দৌৰি আহি ৰুমত সোমাল আৰু ক'লে, ৰেখা, এযোৰ ধুনীয়া কাপোৰ পিন্ধি সোনকালে ওলাই আহা, তোমাৰ বাবে এটা সম্পৰ্ক আহিছে। মই মোৰ বৌৰ মুখলৈ চাই থাকিলোঁ আৰু ক'লোঁ, বৌ, মোৰ বাবে সম্পৰ্ক? কেনেকুৱা সম্পৰ্ক? বৌয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, মায়ে ওচৰৰে খুৰী এজনীৰ লগত তোমাৰ বিষয়ে কথা পাতি থৈছিল, তেওঁৱে সম্পৰ্কটো লৈ আহিছে। মই ক'লোঁ, বৌ, সাজি কাচি কি লাভ, এনেও ল'ৰাই মোক দেখিলে নাকচে কৰিব। বৌয়ে ক'লে, আশাহীন কথা নাপাতিবা, নহ'লে তুমি মোৰ হাতত মাৰ খাবা। চোৱা, ৰাতিপুৱা আমি তোমাৰ সম্পৰ্কৰ বাবে প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া সম্পৰ্ক আহিল, আৰু আমি যদি প্ৰাৰ্থনা কৰোঁ তেন্তে তেওঁ তোমাক পচন্দও কৰিব। হয়তো আমাৰ এই প্ৰাৰ্থনাও সফল হ'ব। সাজু হৈ মই ওলাই আহিলোঁ। এজন ল'ৰা আৰু আমাৰ ওচৰৰে খুৰীগৰাকী বহি আছিল। মোক দেখি খুৰীগৰাকী আনন্দিত হৈ উঠিল আৰু মোক বৰ মৰমেৰে তেওঁৰ ওচৰলৈ মাতিলে। মই ল'ৰাটোৰ ফালে বেকা চাউনিৰে চালোঁ। আজি প্ৰথমবাৰৰ বাবে মোৰ অনুভৱ হ'ল যে প্ৰথম চাউনিৰ প্ৰেম কাক কোৱা হয়। ল'ৰাজনেও মোৰ ফালে চাই মিচিকাই হাঁহিলে। মোৰ হৃদয়ৰ পৰা এটা প্ৰাৰ্থনা ওলাই আহিল যে, হে ভগৱান, এওঁলোকে যেন মোক পচন্দ কৰে। তেতিয়া খুৰীজনীয়ে ক'লে যে, আমাৰ ছোৱালী পচন্দ হৈছে, আপোনালোকে যদি অনুমতি দিয়ে আমি আজিয়েই তাইক আঙুঠি পিন্ধাম। তেতিয়াই মই চকু তুলি ল'ৰাজনৰ ফালে চালোঁ। ল'ৰাজনে তেতিয়াও মোৰ ফালেই চাই আছিল। মায়ে ক'লে, অনুমতি দিব পৰা অধিকাৰ মোৰ হাতত থাকিলে মই নিশ্চয় আঙুঠিটো পিন্ধাবলৈ অনুমতি দিলোহেঁতেন, কিন্তু আপোনালোকে জানে যে বিয়াৰ দৰে কথাবোৰৰ সিদ্ধান্ত পুৰুষৰ হাতত। যেতিয়া ৰেখাৰ দেউতাক অফিচৰ পৰা উভতি আহিব, তেওঁৰ লগত কথা পাতি আপোনাক ফোন কৰিম। তাৰপিছত তেওঁলোক গ'ল, কিন্তু মোৰ হৃদয়খন তেতিয়াও বৰ বেগেৰে ধপধপাই আছিল। তাৰপিছত এনেকুৱা হ'ল যে ভগৱানে মোৰ সকলো সিদ্ধান্ত নিজৰ হাতলৈ লৈ গ'ল। দুয়োপক্ষই সম্পৰ্কটোৰ বাবে ৰাজি হ'ল আৰু এমাহৰ পিছতেই বিয়াৰ তাৰিখটো ঠিক হ'ল। মোৰ পৰিয়ালৰ সদস্যক সকীয়াই দিলোঁ যে মোৰ বিয়া ধুমধামেৰে পাতিব নালাগে। মোৰ মনত এইটো ভয় আছিল যে মানুহে মোক হাঁহিব। মোৰ পৰিয়ালৰ লোকেও মোৰ কথা মানি লৈ মই কোৱাৰ দৰেই কৰিলে। বিয়াৰ শেষত মোৰ পৰিয়ালে মোক বিদায় দি পঠিয়াই দিছিল আৰু মই কমলৰ কইনা হৈ পৰিছিলোঁ। মই বহুত সুখী আছিলোঁ। কিছু সময়ৰ পাছত কমলো ৰুমলৈ আহিল। তেওঁ বৰ সুখী যেন লাগিল। তেওঁ মোক বিয়াত আঙুঠি পিন্ধাই কৈছিল, ৰেখা, মই আজি বহুত সুখী যে তোমাক মোৰ জীৱনত পাইছোঁ। কিন্তু মই এইটো কথা এতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে তেওঁ এনেকুৱা শকত লেঙেৰী ছোৱালী পাই কেনেকৈ সুখী হৈছিল। মই ক'লোঁ, আপোনাক এটা কথা সুধিব বিচাৰিছিলোঁ। আপুনি মোক এইটো কওক যে আপুনি মোক বিয়া কিয় কৰালে? মোৰ প্ৰশ্নত তেওঁ হাঁহিলে আৰু ক'লে, স্পষ্ট কথা যে তোমাক মোৰ ভাল লাগিছিল, সেইবাবে মই বিয়া কৰালোঁ।
মই প্ৰশ্নৰ পিছত প্ৰশ্ন কৰি আছিলোঁ যাতে কমলৰ উত্তৰ শুনি মোৰ শুকান হৃদয়ে শান্তি পায়। মই সুধিলোঁ, মোৰ কি ভাল লাগিল আপোনাৰ? তেওঁ ক'লে যে তোমাৰ মৌলিকতা, তুমি যেনেকুৱা তেনেকৈয়ে আমাৰ সন্মুখত আহিছিলা। তুমি মেকআপ লগাই উৰণিৰ আঁৰত লুকাই থকা নাছিলা। মই মিচিকাই হাঁহি এটা মাৰিলোঁ। জীৱনৰ সুন্দৰ মুহূৰ্তবোৰ মোৰ বিয়াৰ পিছতহে আৰম্ভ হৈছিল। মোৰ স্বামীয়ে মোক প্ৰাণ ভৰি ভাল পাইছিল, আনহাতে মোৰ শাহুৱে মোৰ নিজৰ মা দেউতাৰ দৰে মোৰ যত্ন লৈছিল। মই বৰ শকত হৈ গৈছিলোঁ, কমলৰ লগত একেবাৰে মিলা নাছিলোঁ। সেইবাবে খোৱা বোৱা নিয়ন্ত্ৰণ কৰিম বুলি ভাবিছিলোঁ। কিন্তু মোৰ শাহুৱে মানা কৰিলে আৰু ক'লে, যদি তুমি স্মাৰ্ট হৈ যোৱা তেন্তে কমলে একেবাৰে ভাল নাপাব। এই কথা শুনি মই আচৰিত হ'লোঁ। এনেকৈয়ে কিছুদিন পাৰ হ'ল। প্ৰতিদিনেই সন্ধিয়া শাহুৱে কমল অহাৰ আগতে মোক মিঠাই খুৱাইছিল, যিটো মই তেওঁৰ মৰম বুলি ভাবি খাইছিলোঁ। আজি মোৰ শাহুৱে মোক কেক খুৱালে আৰু খোৱাৰ লগে লগে মোৰ পেটত তীব্ৰ বিষ হ'বলৈ ধৰিলে। এতিয়া প্ৰতিদিনেই এনেকুৱা হ'বলৈ ধৰিলে। যেতিয়াই শাহুৱে মোক কিবা মিঠাই খুৱাইছিল, মোৰ পেটৰ বিষ আৰম্ভ হৈছিল। কমল ঘৰলৈ অহাৰ সময়লৈকে মই বিষত ছটফটাই আছিলোঁ আৰু তাৰপিছত তেওঁ মোৰ বাবে গোটেই ৰাতিটো সাৰে থাকিব লগা হৈছিল। আমি দুয়ো ইজনে সিজনৰ লগত বহি একো কথা পাতিবলৈ সুযোগ নোপোৱা হ'লোঁ। তাৰ বাবে মই হতাশাত ভুগিব ধৰিলোঁ। মই ভাবিলোঁ, আজিৰ পৰা আৰু শাহুৱে দিয়া মিঠাই মই নাখাওঁ। কাৰণ মোৰ শাহুৰ ওপৰত এতিয়া সন্দেহ হ'বলৈ ধৰিলে যে হয়তো তেওঁ কমলৰ মোৰ প্ৰতি থকা মৰম দেখি ঈৰ্ষা জাগিছিল আৰু আমাক ইজন সিজনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আছিল। আজি সন্ধিয়া মোৰ শাহুৱে মোৰ বাবে গোলাপ জামুন বনাই আনিছিল। মই ক'লোঁ, মা, মই মোৰ ৰুমলৈ গৈ অলপ পিছত খাম। তেওঁ ক'লে, এতিয়াই মোৰ সন্মুখতে খোৱা। মই অজুহাত বনাই ক'লোঁ, মোৰ বমি ভাৱ হৈ আছে। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, ভাল পালে খাবা। মোৰ শাহুৱে হাঁহি মাৰি কৈছিল। মই মোৰ কোঠালৈ আহি সেই মিঠাইটো লুকাই থৈ দিলোঁ। মই ভাবিছিলোঁ যে আজি মোৰ পেট বিষ নহয়, কিন্তু মোৰ ধাৰণা ভুল আছিল। মোৰ পেটৰ বিষ আৰম্ভ হৈছিল আৰু লাহে লাহে বাঢ়িবলৈ ধৰিলে। বিষত ছটফটাবলৈ ধৰিলোঁ। মোৰ শাহু দৌৰি আহি মোৰ কোঠাত সোমাই ক'লে, কি হৈছে বোৱাৰী? কান্দি কান্দি মই ক'লোঁ, কমলক ফোন কৰক, মোৰ গা বহুত বেয়া। তেতিয়ালৈ কমলো আহি পাইছিল। তেওঁ মোৰ অৱস্থা দেখি খৰধৰকৈ মোক হস্পিটেললৈ লৈ গ'ল। মোৰ শাহুৱে মোক সান্তনা দি থাকিল। হস্পিটেল পোৱাৰ পিছত মোক ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰা হ'ল। ডাক্তৰে চেকআপ কৰি ক'লে যে ৰোগীৰ প্ৰসৱৰ সময় আহি পৰিছে, ৰোগীক প্ৰসৱ ৱাৰ্ডলৈ লৈ যাওক। মই স্তম্ভিত হৈ ডাক্তৰৰ ফালে চাই থাকিলোঁ। মই চিঞৰি চিঞৰি ক'লোঁ, এইটো অসম্ভৱ, কাৰণ মোৰ বিয়া হোৱা মাত্ৰ 2 মাহে হৈছে। মই ভাবিছিলোঁ যে মোৰ স্বামীয়ে মোক এতিয়াই ডিভ'ৰ্চ দিব, সেয়ে মই বহুত ভয় খাইছিলোঁ। মই খঙেৰে ক'লোঁ, কমল, মোক এই হস্পিটেলৰ পৰা লৈ যোৱা, মোক ইয়াত চিকিৎসা কৰাব নালাগে। এই ডাক্তৰজন পাগল, তেওঁ মোক বদনাম দিব আহিছে। কিন্তু এতিয়া মোৰ বিষ লাহে লাহে বাঢ়ি আহিছিল। মই চিঞৰিবলৈ ধৰিলোঁ। কমলে খৰধৰকৈ মোৰ হাতত ধৰিলে আৰু ক'লে, চিন্তা নকৰিবা, সকলো ঠিকেই হৈ যাব। সকলো বাহিৰলৈ ওলাই গ'ল। মোৰ ডেলিভাৰীৰ সময় আৰম্ভ হৈছিল। 2 ঘণ্টা যন্ত্ৰণাৰ পিছত মই এটা সন্তান জন্ম দিলোঁ। কিন্তু মই এতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে এই সন্তানটো মই জন্ম দিছোঁ। কিন্তু মই মোৰ সন্তানটো মোৰ নিজৰ চকুৰে জন্ম হোৱা দেখিছিলোঁ, সেইবাবে বিশ্বাস কৰিব লগা হ'ল। মই দুখ আৰু শোকত অসহায় হৈ পৰিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মই কেনেকৈ কমলৰ মুখামুখি হ'ম। তেওঁ মোক চাগে এতিয়া ডিভ'ৰ্চ দিব। সকলোৱে মোক কিমান অপমান কৰিব। মই এইবোৰ কথা ভাবি কান্দিবলৈ ধৰিলোঁ। কিছু দেৰি পিছত কমল আৰু মোৰ শাহু মোৰ কোঠাটোলৈ আহিছিল। দুয়োকে বৰ সুখী যেন লাগিছিল। মোৰ শাহুৱে মোক অভিনন্দন দিলে আৰু শিশুটি মোৰ সন্মুখত আনি ক'লে, চোৱা বোৱাৰী, পুত্ৰ হৈছে, দেখাত ঠিক তোমাৰ দৰেই হৈছে। মই মুখখন আঁতৰাই আনি খঙেৰে ক'লোঁ, আঁতৰাই ৰাখক মোৰ চকুৰ সন্মুখৰ পৰা। কমলে ক'লে, কি হৈছে ৰেখা, তোমাৰ কি কথাত সন্দেহ হৈছে? এই কণমানি শিশুটিক অত্যাচাৰ নকৰিবা। ঘৰলৈ আহিলোঁ। মই মোৰ শাহু আৰু কমলক কঠোৰভাৱে মানা কৰিছিলোঁ যাতে মোৰ ঘৰত মোৰ সন্তান জন্মৰ কথা একো নকয়। মই নিবিচাৰিছিলোঁ যে মোৰ দেউতাই গম পাওক যে বিয়াৰ 2 মাহৰ পিছতেই জীয়েকে তেওঁক ককা বনাইছে। কমলে এতিয়াও মোৰ বহুত যত্ন লৈছিল। তেওঁৰ ঠাইত যদি আন কোনো পুৰুষ হ'লহেঁতেন তেন্তে এতিয়ালৈকে মোক ডিভ'ৰ্চ দিলেহেঁতেন। মোৰ শাহুৱে কেঁচুৱাটো চম্ভালিছিল
মোৰতো তাৰ মুখখন চাবলৈও মন যোৱা নাছিল। কমলে তাৰ নাম দীপ ৰাখিছিল। এটা কথা মই লক্ষ্য কৰিছিলোঁ, যেতিয়াৰ পৰা দীপৰ আমাৰ ঘৰত জন্ম হৈছিল তেতিয়াৰ পৰা মোৰ স্বামীয়ে মাকৰ লগত সকলো সময়তে কাজিয়া কৰিছিল, যি নেকি তেওঁ কেতিয়াও মাকৰ লগত ডাঙৰ মাততো কথা পতা নাছিল। দীপে যেতিয়াই কান্দিছিল মোৰ শাহুৱে তাক মোৰ ওচৰলৈ লৈ আহিছিল আৰু কৈছিল, বোৱাৰী, ইয়াৰ মুখখন বন্ধ কৰা, ল'ৰাই মাকৰ সুগন্ধিৰ বাবে হাহাকাৰ কৰি আছে। মই মুখ ঘূৰাই দিছিলোঁ আৰু কৈছিলোঁ, নাই, মই ল'ব নোৱাৰোঁ, মোৰ গা ভাল নহয়। তেতিয়া মোৰ শাহুৱে কান্দিবলৈ ধৰে আৰু মোৰ সন্মুখত হাতযোৰ কৰি কয়, বোৱাৰী, মোক ক্ষমা কৰি দিয়া। যেতিয়া মই কাৰণ সোধোঁ তেতিয়া তেওঁ একো নকয়। সঁচাকৈয়ে মই বৰ আচৰিত হৈ আছিলোঁ যে এইবিলাক কি হৈ আছে। এদিন মই মোৰ কোঠাত শুই আছিলোঁ। কমল অফিচৰ পৰা আহি ঘৰ সোমাওঁতে শাহুৰ মাত শুনিবলৈ পালোঁ। তেওঁ বৰ জোৰেৰে কৈ আছিল। এনেকুৱা লাগিছিল যেন তেওঁ বৰ খঙত আছে। তেওঁ ক'লে, মোৰ বুঢ়ী দেহাটোত ইমান শক্তি নাই যে এই শিশুটিক চম্ভালিব পাৰিম। ইয়াৰ মাকক কৈ দে, যদি সন্তানৰ যত্ন ল'ব বিচাৰি লওক, নহ'লে আমি সন্তানৰ বাবে আন এগৰাকী মাক লৈ আনিম। তেতিয়াই কমলৰ খঙাল মাতটো শুনিলোঁ। তেওঁ কৈ আছিল, মা, এই সকলোবোৰ তোমাৰ বাবে হৈছে। তুমি যদি সেইবিলাক নকৰিলাহেঁতেন তেন্তে নিশ্চয় এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। মোৰ শাহু মনে মনে থাকিলে। অলপ পিছত কমল কোঠালৈ আহিল আৰু মই অলপ ভয় খাই বহিলোঁ। মোৰ লগত কাজিয়া কৰিব বুলি ভাবিলোঁ, কিন্তু তেওঁ হাঁহি এটা মাৰি মই পিন্ধি থকা কাপোৰযোৰৰ ফালে চাই ক'লে, ৰেখা, এই গোলাপী শাড়ীখনত তোমাক বহুত ধুনীয়া লাগিছে। মই হাঁহি এটা মাৰিলোঁ। মোৰ জীৱনটো কমলৰ প্ৰেৰণাৰে উজ্বলি উঠিছিল। সন্তানটো জন্ম দিয়াৰ পিছত মই দেখিবলৈ বহুত স্মাৰ্ট হৈ পৰিছিলোঁ। মই সুখী আছিলোঁ, কিন্তু এতিয়া মোৰ শাহুৰ ওপৰত মোৰ সন্দেহ হ'বলৈ ধৰিলে। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মোৰ শাহুৱে যে মোক প্ৰতিদিনে সন্ধিয়া মিঠাই খুৱাইছিল তাৰ বাবে মোৰ সন্তান জন্ম হৈছিল নেকি? কাৰণ শিশুটিৰ জন্ম হোৱাৰ পৰাই মোৰ শাহুৱে মোক একো মিঠা খাব দিয়া নাছিল। কমলে দীপৰ বাবে এগৰাকী ঠাইমাৰ ব্যৱস্থা কৰিছিল। এতিয়া বেছিভাগ সময় দীপৰ যত্ন লৈছিল ঠাইমাগৰাকীয়ে। এদিন সন্ধিয়া মই টোপনিৰ পৰা সাৰ পাই উঠিলোঁ। তেতিয়া ঠাইগৰাকীয়ে ক'লে, বাইদেউ, আপোনাৰ শাহু পাগল নেকি? মই ক'লোঁ, নাই নাই, কিন্তু তুমি কিয় এনেকৈ কৈছা? তেতিয়া তাই ক'লে, বাইদেউ, যেতিয়া আপুনি শুই আছিল তেতিয়া আপোনাৰ শাহুৱে আহি আপোনাৰ ওচৰত বহিছিল আৰু কান্দি কান্দি বাৰে বাৰে আপোনাক ক্ষমা খুজিছিল। তাইৰ কথা শুনি মই নিমাত হৈ পৰিলোঁ। তেতিয়া মোৰ শাহুৰ ওপৰত থকা সন্দেহ আৰু বাঢ়িবলৈ ধৰিলে। তেওঁৱে মোক নিশ্চয় কিবা এটা কৰিলে, যাৰ বাবে মই 2 মাহত সন্তান জন্ম দিলোঁ। মই ঠাইজনীক কৈছিলোঁ যে এতিয়াৰ পৰা তুমি মোৰ শাহুৰ ওপৰত চকু ৰাখিবা। তেওঁ দিনটো যিয়ে নকৰক কিয় আহি এটা এটা কথা মোক ক'বা। তাই মিচিকিয়াই ক'লে, ঠিক আছে বাইদেউ, আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিম। এতিয়াহে মোৰ হৃদয়খনে অলপ সকাহ পালে, কাৰণ মই জানিছিলোঁ যে এই কাম কৰা মহিলাসকলে ভাল চোৰাংচোৱাৰ কাম কৰে। কমল গেষ্ট ৰুমত আছিল। তেওঁ অফিচৰ কাম গেষ্ট ৰুমত বহিয়ে কৰিছিল। মই তেওঁৰ বাবে চাহ বনাই তালৈ লৈ গ'লোঁ। ভাবিছিলোঁ অলপ সময় স্বামীৰ লগত কথা পাতোঁ, কিন্তু মই দৰজা খোলাৰ লগে লগে কমল আতংকিত হৈ পৰিছিল আৰু তেওঁৰ হাতৰ পৰা কিছুমান ফটো মাটিত সিঁচৰিত হৈ পৰিছিল। মোৰ চকু যেতিয়া ফটোকেইখনৰ ওপৰত পৰিল, দেখিলোঁ যে কমলে মিচিকিয়া হাঁহি আছে আৰু তেওঁৰ কাষত এজনী ধুনীয়া ছোৱালী থিয় হৈ আছিল, যিয়ে কমলৰ হাতখন জোৰেৰে ধৰি আছিল। মই সেই ছোৱালীজনীৰ মুখখন দেখাৰ আগতে কমলে ফটোখন তুলি লৈছিল। মোৰ এটা মুহূৰ্তৰ বাবে সন্দেহ হৈছিল যে মোৰ স্বামীয়ে হয়তো মোক প্ৰতাৰণা কৰি আছে, আৰু এনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। মই নিঃশেষ হৈ যোৱা যেন হ'লোঁ। কমলে খৰধৰকৈ উঠি ক'লে, আহা ৰেখা, মোৰ লগত বহা। কিন্তু মই মোৰ মূৰটোত ধৰি থিয় হৈ থাকিলোঁ, কাৰণ মূৰৰ বিষত মূৰটো ফাটি যাব যেন লাগিছিল। এই সকলোবোৰে মোক ভিতৰৰ পৰা জোকাৰি গ'ল। মই পিছলৈ ঘূৰিলোঁ আৰু মোৰ কোঠালৈ আহি শুই পৰিলোঁ। মই বহুত বিচলিত হৈছিলোঁ আৰু কান্দি কান্দি কেতিয়া টোপনি গৈছিলোঁ নিজেই গম পোৱা নাছিলোঁ। টোপনিটো মই বহুত বেয়া সপোন দেখিছিলোঁ। প্ৰতিটো সপোনতে দেখিছিলোঁ যে কমল মোৰ পৰা আঁতৰি গৈ আছে। কমলৰ মাত শুনি সাৰ পাই হুমুনিয়াই কাঢ়ি উঠি বহিলোঁ। কমলক বৰ চিন্তিত যেন লাগিছিল। তেওঁ ক'লে, কি হৈছে ৰেখা, তুমি টোপনিতে বাৰে বাৰে কিয় কান্দি আছিলা? মই ইমানেই বিচলিত হৈছিলোঁ যে তেওঁৰ উত্তৰ একো ভাবিব পৰা নাছিলোঁ। মই মাত্ৰ কৈছিলোঁ, একো নাই, কেৱল এটা বেয়া সপোন দেখিছিলোঁ। কমলে ক'লে, তুমি হাত ভৰি ধুই লোৱা, মই তোমাৰ বাবে খোৱা বস্তু লৈ আনো। কমল কোঠাৰ পৰা ওলাই গ'ল। মোৰ চকু পানীৰ জগটোৰ ওপৰত পৰিল।
তাত পানী নাছিল। ইফালে পিয়াহত মোৰ ডিঙিত কাঁইটে বিন্ধি থকা যেন লাগিছিল। মই পানীৰ জগটো লৈ কমলৰ পিছে পিছে যাবলৈ ধৰিলোঁ। কিন্তু পাকঘৰৰ পৰা অহা শব্দ শুনি মই ৰৈ গ'লোঁ। মায়ে কমলৰ লগত কিবা কথা পাতি আছিল, যাৰ উত্তৰত কমলে ক'লে, মই আনে কি কয় সেয়া চিন্তা কৰি নাথাকোঁ। হয়, তাইক মই দ্বিতীয়বাৰ বিয়া পাতিছোঁ। কিন্তু মা, মই তাইক অন্তৰেৰে ভাল পাওঁ। তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। এইবোৰ কথাই মোৰ হৃদয়ত হাতুৰিৰে কোবাৰ দৰে খুন্দিয়াই আছিল। কি কমলে আগতে বিয়া পাতিছে? মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই আকৌ ওলোটা খোজ লৈ মোৰ কোঠালৈ উভতি আহিছিলোঁ। যেতিয়া কমল পুনৰ কোঠাটোলৈ আহিল, মোক দেখি তেওঁ স্তম্ভিত হৈ পৰিল। তেওঁ ক'লে, ৰেখা, মই কোঠাৰ পৰা ওলাই যাওঁতে তুমি শান্ত হৈ আছিলা, আৰু এতিয়া আকৌ তুমি কান্দি আছা। কি হ'ল কোৱা? কিহৰ চিন্তা কৰি আছা? মোৰ হৃদয়ে ক'বলৈ চেষ্টা কৰি আছিল যে, কমল, তোমাৰ দ্বিতীয় বিবাহৰ দুখে ভিতৰি মোক মাৰি পেলাইছে। কিন্তু মই মনে মনে থাকিলোঁ। মই কমলক টোপনিৰ দৰৱ আনিবলৈ ক'লোঁ। মই ক'লোঁ, আজি যদি মই সাৰ পাই থাকোঁ তেন্তে মোৰ মূৰটো ফাটি যাব। কমলে একো নোকোৱাকৈয়ে দৰৱ আনি মোৰ হাতত তুলি দিলে। নাজানো মই কিমান ঘণ্টা শুই আছিলোঁ। ৰাতিপুৱা যেতিয়া চকু মেলিছিলোঁ, কমল অফিচলৈ গৈছিল। মই বাহিৰলৈ ওলাই আহিছিলোঁ। তেতিয়াও মোৰ মূৰটো বিষাই আছিল। তেনেতে মোৰ চকু মোৰ শাহুৰ মোবাইলটোৰ ওপৰত পৰিল। সেইটো চোফাত পৰি আছিল। মই সেই মোবাইলটো তুলি লৈ মই আমাৰ গেষ্ট ৰুমলৈ গ'লোঁ। মই কমলৰ নম্বৰত মেছেজ কৰিলোঁ। লিখিলোঁ যে, ৰেখাক কি কৰিবা? এই মেছেজটো পঠোৱাৰ পিছত মোৰ বুকুৰ ধপধপনি তীব্ৰ হ'বলৈ ধৰিলে। চকুৰ সন্মুখত আন্ধাৰ আন্ধাৰ দেখিলোঁ। অলপ সময়ৰ পিছতে কমলৰ ফোন আহিল। যেতিয়া ফোনটো বাজিবলৈ ধৰিলে, মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। মই একো বুজিব পৰা নাছিলোঁ কি কৰিম। কিন্তু তেনেতে ফোনটো বন্ধ হৈ গ'ল। তেতিয়াহে মই উশাহটো ঘূৰাই পোৱা যেন পালোঁ। কিন্তু আকৌ এবাৰ মোবাইলটো বাজিবলৈ ধৰিলে। যেতিয়া তৃতীয়বাৰ ফোন আহিল, মই ফোনটো তুলি ল'লোঁ। কমলৰ খঙাল মাতটো ফোনটোৰ পৰা ওলাই আহিছিল। মা, তুমি ৰেখাৰ জীৱনটো কিয় এৰি নিদিয়া? তেওঁ তোমাৰ কি ক্ষতি কৰিছে? তোমাৰ ল'ৰাই নিজৰ পচন্দ অনুসৰি বিয়া পাতিছে। যি শাস্তি দিব বিচাৰিছা ৰেখাক নহয়, মোক দিয়া। মনত আছেনে, 2 বছৰ আগতে মই ৰেখাৰ প্ৰেমত পৰি তাইক বিয়া কৰাইছিলোঁ, আৰু তুমি বিচাৰিছিলা মই তোমাৰ বান্ধৱীৰ ছোৱালীজনীক বিয়া কৰাওঁ। কিন্তু মই মান্তি হোৱা নাছিলোঁ, আৰু তুমিও তোমাৰ জেদত অটল আছিলা। বাধ্য হৈ মই ৰেখাৰ লগত কোৰ্ট মেৰেজ কৰি বিয়া পাতিলোঁ। আৰু যেতিয়া মই তাইক কইনা কৰি ঘৰলৈ আনিছিলোঁ, তেতিয়াও তুমি আমাক সকলো প্ৰকাৰে পৃথক কৰিবলৈ চেষ্টা কৰিছিলা। আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিছিলা। আৰু এই সকলোবোৰৰ পিছতো যেতিয়া তুমি আমাক পৃথক কৰিব নোৱাৰিলা, তেতিয়া ৰেখাৰ দুৰ্ঘটনা কৰাইছিলা, যাতে তাইৰ মৃত্যু হয়। কিন্তু মা, মই ভাবোঁ যে তোমাৰ হৃদয়খন কেনেকৈ ইমান কঠোৰ হ'ল। এজন জীৱিত মানুহৰ প্ৰাণ কাঢ়ি ল'বলৈতো বহুত সাহস লাগে, নহয়নে? সেই দুৰ্ঘটনাত ৰেখা বেয়াকৈ আহত হৈছিল। আনকি চিকিৎসকসকলো আচৰিত হৈছিল যে ৰোগীজন কেনেকৈ বাচিল। কিন্তু মা, তাই কোমাত আছিল। আৰু যেতিয়া তুমি গম পালা যে তাই মাতৃ হ'বলৈ ওলাইছে, তেতিয়া প্ৰথমবাৰৰ বাবে তুমি ভুলটো উপলব্ধি কৰিছিলা, আৰু তেতিয়াই তুমি মোক সকলো কথা কৈছিলা। তোমাৰ মনত আছেনে, ময়ো তোমাৰ লগত কেইবামাহো কথা পতা নাছিলোঁ। ৰেখা শিশুটিৰ বাবে তাই সোনকালে সুস্থ হৈ উঠিছিল। কোমাৰ পৰা ওলাই আহিছিল যদিও তাইৰ স্মৃতিশক্তি হেৰাই গৈছিল। তাই এইটোৱে ভাবি আছিল যে তাইৰ এতিয়াও বিয়া হোৱা নাই, কাৰণ তেতিয়া তাইৰ মাক দেউতাকে তাইক লগত লৈ গৈছিল। মা, তুমিও জানা যে 6 মাহৰ পাছত যেতিয়া ৰেখাৰ বাইকৰ ফোন আহিছিল, তেতিয়া কৈছিল যে আপুনি ৰেখাক আকৌ বিয়া কৰাই লৈ যাওক, কাৰণ তাই এতিয়াও ভাবি আছে যে তাইৰ বিয়া হোৱা নাই। সেইকাৰণে তাই উদাসীনতাত ভুগি আছে। সেইদিনা মই তোমাৰ লগত কথা পাতি ক'লোঁ যে আমি তেওঁৰ বাবে সম্পৰ্ক এটা লৈ যাম। বিয়া হৈ যেতিয়া ৰেখা আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তুমি তাইৰ বহুত যত্ন লৈছিলা। তুমি তেওঁৰ ঔষধৰ দায়িত্ব লৈছিলা, আৰু মিঠাইৰ ঔষধ দি খুৱাইছিলা। এতিয়া তুমি আকৌ লোকৰ কথাত আহিছা যে মই দ্বিতীয়বাৰৰ বাবেও ৰেখাকে কিয় বিয়া কৰালোঁ। কিন্তু এই কথাটো তুমিও জানা যে এই বিয়া কেৱল ৰেখাক দেখুৱাবলৈহে কৰা হৈছিল। তেওঁতো এতিয়াও এই সদমতে আছে যে বিয়াৰ মাত্ৰ 2 মাহৰ পিছত কেনেকৈ সন্তান জন্ম দিলে। সেইবাবেই তাই নিজকে প্ৰকৃত সন্তানৰ পৰা আঁতৰাই ৰাখিছে। কমলে জোৰেৰে চিঞৰি আছিল, আৰু তাৰ এই সকলোবোৰ কথা শুনি মই কঁপনি অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মই কঁপি কঁপি পিছলৈ মূৰ কৰি পৰি গ'লোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, মই নিজকে হস্পিটেলৰ বিচনাত দেখিলোঁ। মোৰ সকলো কথা মনত পৰিছিল। মই মৰমেৰে সুধিলোঁ, দীপ ক'ত?
কমলে হাঁহিলে। মই মোৰ সন্তানক প্ৰথমবাৰৰ বাবে চুমা খালোঁ। মোৰ শাহুৱে মোৰ ওচৰত ক্ষমা বিচাৰিলে আৰু মই তেওঁক ক্ষমা কৰি দিলোঁ। কিন্তু এইটো সহজ নাছিল। তেওঁৰ বাবেই মই মোৰ জীৱনৰ মূল্যৱান সুন্দৰ মুহূৰ্তবোৰ হেৰুৱাই পেলাইছিলোঁ। তথাপিও মই তেওঁক ক্ষমা কৰি দিছিলোঁ। হয়তো ভগৱানে মোকো ক্ষমা কৰিব। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।